तिहिं रनिकता शांतिपुर समोबाय समिति ओराक उमुल रे समोबाय रेन मेंबर को भोट हुयुग कना और नोवा समोबाय समिति रेदो मुट 8480 जन चेयर हॉल्डर हेना कोआ मेनकान भोट एम तायम ओकोय को जितकारोआ ओना दो ओक्ते रेगी नेलोआ हा मेनखान नोवा बाबत यूपीपीएल दल शांतिपुर ब्लॉक कमिटी रेन सभा गंके बिरदा मुसाहारी चे कथाय रोड कदा दिलाबुन अंजम लगी সকলোলৈ নমস্কাৰ যাচিছোঁ এই আমাৰ ৰুণিকাটা শান্তিপুৰ সমিতিৰ যে নিৰ্বাচন এই নিৰ্বাচনটো বৰ্তমান চলি আছে ভালকৈ চলি আছে আমি আশা কৰিছোঁ শান্তিৰে এইটো নিশ্চয় পাৰ হৈ যাব আমি আশা কৰিছোঁ ৰাইজে ইয়াত দলে বলে আহি নিজৰ যিখিনি মূল্যৱান ভোট এই ভোটটো দিবৰ কাৰণে তেখেতসকলে নিশ্চয় সাজু হৈছে আমি আশা কৰিছোঁ যে আজিৰ ভিতৰত নিশ্চয় আমাৰ এই সমবায় সমিতিৰ যিখিনি পাৰ্টি হিচাপে কি হৈছে তেখেতসকলৰ নিশ্চয় এজন এজন নিৰ্বাচিত হিচাপে তেখেতসকলে নিশ্চয় বাছনি কৰিব সেইটো আমি আশা কৰিছোঁ হয় কৰে অতীৰ্ণ হ'ব বুলি কেনেকৈ আমাৰ এটা বিশ্বাস আছে যে আমি ৰুণিকাটা শান্তিপুৰ সমবায় সমিতিৰ যে আমাৰ ইউপিপিএল দলৰ পৰা যিসকল আমি প্ৰাৰ্থী হিচাপে থিয় কৰাইছে আমি যোৱা 18 তাৰিখ মে তাৰিখত আমি নমিনেশ্যন ফাইল আমি কৰিছিলোঁ সেই সময়ত আমাৰ ইউপিপিএল দলৰ পৰা যিসকল আমি ছাপৰ্ট হিচাপে আমি দিয়া হৈছিল তেখেতসকলক আমি 15 জন আমি নমিনেশ্যন আমি দিয়া হৈছিল সেই 15 জনৰ ভিতৰত এজন উইদাউট কণ্টেষ্ট আমাৰ দলৰ পৰা জিকি গৈছে আৰু বৰ্তমান 14 জন প্ৰাৰ্থী হিচাপে তেখেতসকলে নিশ্চয় আজি ইলেকশ্যনত নামি পৰিছে আমি আশা কৰিছোঁ আশাবাদী যে আমাৰ যিসকল প্ৰাৰ্থী হিচাপে আমি দিলোঁ তেখেতসকলে পলৰ যিখিনি চিন তেখেতসকলে পালে আৰু সেই পলত নিশ্চয় আমাৰ চেয়াৰ হোল্ডাৰ হিচাপে ৰাইজে আমাক দলে বলে ভোট দি জয়যুক্ত কৰিব আগবেলাত এটা সভা হৈছিলে কিহৰ সভা হৈছিলে এইটো অলপ আগত আমাৰ 50তম যে এনুৱেল জেনেৰেল মিটিং সেই এজিএম মিটিং হৈ গৈছে সেই মিটিঙত বিভিন্ন এজেণ্ডা হিচাপে তেখেতসকলে লৈ আলোচনা কৰিছিল আৰু সেইমতে আগন্তুক সময়ত আমি সমাবেশ সমিতি হিচাপে কি পৰ্যায়ত আমি লৈ যাব লাগে এই দিগত নিশ্চয় আলোচনা কৰা হ'ল আমি খুব আনন্দিত হৈছোঁ আৰু আগন্তুক সময়ত তেনেকুৱা নিশ্চয় আলোচনা কৰি আমাৰ সেই সমাবেশ সমিতিটি উন্নত দিগত আমি লৈ যাব পাৰিম সেইটো আমি আশা কৰিছোঁ